कक्लाबारिनि उफ्रा बेसायख'थियाव बिपिएफआ देरहागोन। कक्लाबारि समष्टित आमी जिखिमे। बिटिसिआव सोरखार सोलायगोन होनना खौरां बिजोंफोराव ओंखारनाया थार। मिडिया जिखिनि ओলাই আছে প্রিন্ট মিডিয়া হোক ইলেকট্রনিক মিডিয়া হোক जिखिनि ओলাই আছে हेतु कारेक्ट। बिटिसिआव सोरखारा थाबैनो सोलायगोन। प्रमोद बर' सेस सरकार अति हनखाले चेन्ज हबो। 22 नं कक्लाबारि बियाबनि खुंजानो गोनां उफ्रा बिसायख'थिनि थाखाय बिपिएफनि आफादगिरि हाग्रामा महिलारि बिथाङा हास्रा गामियाव बिजाथि शंकर बसुमतारिनि थाखाय फोसावथि मेल खुंफुंदों। बे फोसावथि मेल खुंफुंनायनि गेजेरजों खौरांगिरिनि सोंथियाव हाग्रामा महिलारिया ओरैबायदि बुङो। एबार कक्लाबारि समष्टित आमार जितु बाय इलेक्शन हबोलै गई आछे अहा 8 तारिख जुनत एतो आमार बिपिएफर कारणे खूब लक्षणটো ভাল আমি দেখিবলৈ পাইছো। মততে আমি জিকিমে आमार बिपिएफ दल हिसाबै ইয়াত আমি জিকিম আৰু प्रमोद बर'ए যোৱা 17 माह বা 18 माहत বিটিসি অঞ্চলত কি কাম কৰিছে কৰা নাই কি মিছা কথা কৈছে কোৱা নাই বা আগৰ ইলেকশ্যনৰ সময়ত ৰাইজৰ ওচৰত কি প্ৰতিশ্ৰুতি দিছিলে আজিলৈকে কৰিছে না কৰা নাই এইবিলাক গোটেই কথা পাব্লিকে জানে ইন্টেলেকচুৱেলে জানে সকলো জনসাধাৰণৰ মানুহ সকলো জাতি জনগোষ্ঠী গম পাই আছে। প্ৰমোদ যে এই বিটিসিত কোনো উন্নয়নৰ কাম কৰাৰ কোনো ধান্দা নাই তাৰ মানে অবজেক্টিভ নাই তাৰ ইয়াৰ মেইন উদ্দেশ্যটো হ'ল এই বিটিসিৰ পইচা আহাটো কেনেকৈ ওলাই পেলাই খাব পাৰে তাৰ কাৰণেহে সি মাথা মাৰি আছে। এই 17 মাহত বিটিসিত কোনো প্লেনিং নাই কি কৰিব লাগে ক'ত কি কৰিব লাগে নালাগে এইবিলাক কোনো প্লেনিং নাই। প্ৰমোদ বড়োৰ মততে যিমান পইচা আহিছে এইটোকে কেনেকৈ মিছা স্কিম দি পেলাই মিছা সাপ্লাই দি পেলাই কেনেকৈ খাব লাগে ইয়াৰ কাৰণেহে সি মাথা মাৰি থাকে। আজি আমি এই কক্লাবাৰি সমষ্টিৰ কিছুমান গাঁৱত মই সোমাইছোঁ দেখিবলৈ পাইছে গোটেই কমপ্লেইন একো কৰা নাই। ঘৰে ঘৰে চাকৰি দিয়াৰ কথা চাকৰি দিয়া কথাটো বাদে দে চাকৰি দিয়াৰ যিটো ক্ষমতা সেইটো মানে দিছপুৰত পাঠাই দিলে। গোটেই অকল 16টা ডিপাৰ্টমেণ্ট নহয় এতিয়া 40টা ডিপাৰ্টমেণ্টই গোটেই ডিচিয়ে চালি জাৰি কৰি তাৰমানে দিছপুৰত দিলে। বিটিসিত ক্ষমতা আৰু একো নাই তো সি কেনেকৈ কাম কৰিব বিচাৰি আছে। বিটিসি চুক্তিত যিখিনি কনষ্টিটিউচনেলি আমাৰ অধিকাৰ আছিলে কাম কৰাৰ কিছুমান চাকৰি দিয়া ক্ষেত্ৰতে হওক যিকোনো কাম কাজৰ এইখিনি পাৱাৰ ফাংচনটো প্ৰমোদ বড়োৱে আজি চেছ কৰি দিলে আৰু বড়ো জাতিটো ধ্বংসই কৰিছে সি। এই প্ৰমোদ বড়ো জাতি ধ্বংস কৰা মানুহে কোনোবা জেনেৰেল অসমীয়া বা মুছলিম বা কোনোবা আদিবাসী বা কোনোবা নেপালী বা কোনোবা হৰণীয়া বা কোনোবা মদাহী কোনোবা চতুৰ্ধৰৰ কাৰণে কাম কৰা মানুহ নহয় এই প্ৰমোদ বড়ো হ'ল আপচু প্ৰেচিডেণ্ট আছিল। আপচু অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন বড়ো জাতীয় ছাত্ৰ সংগঠন এই মানুহে কেনেকৈ কোনোবা অসমীয়া কোনোবা মুছলিম কোনোবা গাৰো ৰাভা কোনোবা মদাহীৰ কাৰণে কোনোবা চতুৰ্ধৰৰ কাৰণে কোনোবা নেপালীৰ কাৰণে কোনোবা আদিবাসীৰ কাৰণে কোনোবা হৰণীয়াৰ কাৰণে কাম কৰিব জানো এইটো একদম মততে প্ৰমোদ বড়ো চেছ চৰকাৰ অতি সোনকালে চেঞ্জ হ'ব এইটো 100% কথা। চৰকাৰ মিডিয়াত যিখিনি ওলাই আছে প্ৰিন্ট মিডিয়া হোক ইলেকট্ৰনিক মিডিয়া হোক যিখিনি ওলাই আছে সেইটো কাৰেক্ট মানে নিউজটো ওলাই আছে মততে চৰকাৰ সলনি হ'ব।